এই মুহূৰ্তত দিবলৈ আন এক গুৰুত্বপূৰ্ণ খবৰ নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভৰ ঘোষণা কৰিছে বাজেটত আগষ্টত আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ হিতাধিকাৰীক প্ৰদান কৰা হ'ব দাইল চেনি নিমখ আৰু চাউল বন্ধ হৈ থকা ৰেচন পাব আগষ্ট মাহৰ পৰা আগষ্ট মাহত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল চেনি নিমখ আৰু চাউল অব্যাহত থাকিব বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চনৰ টকা কৃষকক বছৰি 11,000 টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে PM কিষাণৰ অধীনত লাভ কৰিব কৃষকে 11,000কৈ টকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত এই ডাঙৰ খবৰ নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব হিতাধিকাৰীয়ে বন্ধ হৈ থকা আঁচনি পুনৰ আৰম্ভ কৰিব আগষ্ট মাহত পুনৰ বাজেটত অৰুণোদয় আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পুনৰ আগষ্ট মাহৰ পৰা বন্ধ হৈ থকা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে দাইল চেনি নিমখ আৰু চাউল লাভ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বন্ধ হৈ থকা ৰেচন পুনৰ আৰম্ভ কৰিব আগষ্ট মাহত পুনৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল চেনি নিমখ আৰু চাউল